বোকাখাতৰ কৃষকলৈ 10,000 নেমু পুলি বিতৰণ। গোলাঘাট জিলাৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত বোকাখাতৰ পানবাৰী কৃষকসকলৰ মাজত উন্নত জাতৰ নেমু পুলি বিতৰণ কৰে প্ৰশাসন আৰু NRL কৰ্তৃপক্ষই। উল্লেখযোগ্য যে পানবাৰী অঞ্চলত বৃহত্তৰ কৃষক ৰাজ্যক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাবলৈ 1000টা পৰিয়ালক 10,000 নেমু পুলি বিতৰণ কৰে গোলাঘাট আৰক্ষী আৰু নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই। অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া পানবাৰী অঞ্চলৰ বন্যপ্ৰাণীৰ মুক্ত বিচৰণস্থলী। বিগত সময়ত বানপানীৰ কাৰণে বিভিন্ন সময়ত গাঁওবাসীয়ে হাৰাশাস্তি ভুগিবলগীয়া হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট আৰক্ষীৰ অধীক্ষক আৰু NRL কৰ্তৃপক্ষৰ নেতৃত্বত পানবাৰী অঞ্চলৰ গাঁওবাসীক বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰে প্ৰতি 10টাকৈ নেমু পুলিৰ বিতৰণ কৰে। উল্লেখযোগ্য যে নেমু গছত থকা ঘৰত সৰ্বসাধাৰণতে বন্যহাতীয়ে উপদ্ৰৱ কৰাৰ পৰা বিৰত থাকে বুলি মন্তব্য কৰে শোধনাগাৰৰ কৰ্তৃপক্ষ মিণ্টু সন্দিকৈয়ে। ইপিনে উক্ত নেমু পুলি বিতৰণৰ কাৰ্যসূচীত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ মিণ্টু সন্দিকৈ, গোলাঘাট জিলাৰ আৰক্ষীৰ অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়, বোকাখাত মহকুমাৰ আৰক্ষীৰ বিষয়া বিতুল চেতিয়া, অসম গণ পৰিষদ বোকাখাত জিলাৰ সমিতিৰ সভাপতি জগত কলিতাকে ধৰি কেইবাজনো গণমান্য ব্যক্তি উপস্থিত। আমাৰ NRLৰ সহযোগত তেখেতসকলে সহায় সহযোগ আগবঢ়াইছে। গতিকে মই আশা ৰাখিছোঁ যে প্ৰত্যেক ঘৰতে আমি 10জনৰ চেষ্টা চলাইছোঁ, 10,000 পুলি আনিছোঁ আৰু এই পুলিখিনি হৈ উঠে অহা বছৰৰ পৰা এটা দুটাকৈ ফল আহিব আৰু তাৰ পিছৰ বছৰত থাৰ্ড ইয়াৰৰ পৰা একেবাৰে ফল আহিব। আৰু 10জোপাত মইতো ভাবোঁ যে 10জোপা যদি ভালকৈ প্ৰতিপাল কৰে 10,000 টকা পাব এবছৰত। গতিকে এটা একেবাৰে আমাৰ সাধাৰণ পৰিয়াল এটা চলি যাব নিশ্চয় পাৰিব। স্কুলীয়া ল'ৰা ছোৱালীৰ তেওঁলোকৰ পঢ়া শুনাত সহায় হ'ব আৰু এই অঞ্চলৰ যিটো মানুহৰ আমাৰ যিটো বন্যপ্ৰাণীসকলৰ লগত আৱেগ অনুভূতি আছে, তেখেতসকলে আৰু নিশ্চয় আমাক বন্যপ্ৰাণীৰ ক্ষেত্ৰত ৰক্ষাৰ ক্ষেত্ৰত এই অঞ্চলৰ সেই আশা আমি ৰাখিছোঁ যে তেখেতসকলক আমি অস্ত্ৰ চপাই ল'ব বিচাৰিছোঁ, আমাৰ মাজত সোমাই ল'ব বিচাৰিছোঁ পুলিচৰ মাজত। গতিকে আমি আশা ৰাখিছোঁ যে তেখেতসকলে আমাৰ কাজিৰঙাৰ গাত লাগি থকা আমাৰ যিখিনি আমাৰ এই বন্যপ্ৰাণী আগভাগ ল'ব আৰু লগতে আমাকো সহায় কৰিব। যিটো উদ্যোগ লৈছে সেই অঞ্চলটোত নেমু পুলি বিতৰণ কৰা সেই প্ৰচেষ্টাটোত আমি নুমলীগড় শোধনাগাৰ আমি যথেষ্ট সুখী। আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ প্ৰচেষ্টাই আমাৰ সমাজলৈ এটা বাৰ্তা লৈ যাব আৰু যিহেতু আমি সকলোৱে জানো যে নেমু ঔষধি গুণ আছে, ইয়াৰ যিহেতু এটা অৰ্থনৈতিক মূল্যও আছে আৰু এইটোৰ যোগেদি আমাৰ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব। মই ভাবিছোঁ যে আগন্তুক দিনবোৰত আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাকক আৰু সমাজৰ দুখীয়া মানুহখিনিক আগবঢ়াই লৈ যোৱাৰ কাৰণে এনেকুৱা ব্যৱস্থাত আমি সদায় আগভাগ লৈ থাকিম। ধন্যবাদ।